খুব বেছি ভাল লাগিলে আৰু ইমান আগৰ পৰা বহি চাইছোঁ আৰু নেক্সট ইয়াৰ মই আছোঁ আপোনালোক সকলোৰে আৰু এই দাদাহঁতে মোক ছাপোৰ্ট কৰাৰ কাৰণে আজি এইখিনি স্থান পাইছোঁ আৰু এজন দাদা আছে ডাঙৰ কথা যে মই তুমি যে ইয়াতে আছে মই গম নাপাওঁ নাচি থাকোঁতে ময়ো এনেকৈ দেখা পালোঁ কিন্তু এইটো প্ৰাণজিত কেনেকুৱা পালে নাটক নাটক ভাল লাগিছে স্পেচিয়েলি ডান্সটো স্পেচিয়েলি তোমাৰ ডান্সটো মোৰ খুব ভাল লাগিছে গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি আমাৰ গণেশগুৰিত বিদায় নিশা তো বিদায় নিশাৰ দিনটোৰ পৰিৱেশ দেখুৱাম আপোনালোকক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব বুলি আশা কৰিছোঁ আৰু যিসকল নতুনকৈ চেনেলত ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে চলি আছে ৰাষ্ট্ৰীয় থিয়েটাৰ বন্ধু কেইটামান আহিল আৰু আমি ওলালোঁ গোটেইকেইটা এক লগত লগ হৈ বিশাললৈ তো বিশালত ঘূৰি ফুৰি কেৱল ঘূৰিলোঁ একো এটা নল'লোঁ এনেকৈ আকৌ ওলাই আহি এইবাৰ আকৌ আহি গ'লোঁ ব্ৰিজৰ তলত আমাৰ আহি গ'লোঁ আকৌ জোনৰ লগত মানে জোনৰ মোবাইলটো বেয়া হৈছে ৰিপেয়াৰিং কৰিবৰ কাৰণে মোবাইল ষ্ট'ৰত আহিলোঁ এয়া জোনে মোবাইল ঠিক কৰিছে আৰু মই ইয়াত বহি তালৈ ৱেইট কৰি আছোঁ চিধা আহি গ'লোঁ গ্ৰীণ ৰুমত কেনেকুৱা খবৰ কেনেকুৱা আৰু আজি আমাৰ ইয়াত গণেশগুৰিত বিদায় নিশা ভিডিঅ'টো দিনটো বেছি ঘূৰা ফুৰা নকৰিলোঁ দিনত সোমাই থাকিলোঁ তুমি ইয়াতে বিশ্বভাই ৰুমত নাই ক'ত আছে মই নিজৰ ৰুমত আছোঁ মোৰ কাজিনছ আছে ইয়াতে আচ্ছা তো এটা কাম কৰোঁ আপোনালোকক যোৱাকালি দুটামান ক্লিপ আছে যেনেকুৱা মোৰ ডান্সৰ ছাৰ আহিছে নাটক চাইছে তেখেতৰ ক্লিপ লৈছোঁ আৰু দুটামান মোৰ ভিডিঅ' চোৱা ফ্ৰেণ্ড আহিছে তেখেতসকলৰ দুটামান ক্লিপ লৈছোঁ আৰু মৰমত জানমণি ক্ষেত্ৰত সেৱন্তিকা বা আহিছে আৰু অহা বছৰৰ যিজনী হিৰইনী ইয়াত চুক্তিবদ্ধ হৈছে কস্তুৰী বৰা তাইও আহিছিলে তো গোটেইখিনি মিলাই কিনে এতিয়া আপোনালোকক দেখুৱাওঁ ভিডিঅ'টো চাওঁ মুকালমুৱাৰ পৰা দাদা এজনক লগ পালোঁ ভাল লাগিল আপুনি গুৱাহাটীতে থাকে ফাৰ্ষ্ট কথা নাটকখন চাই কেনেকুৱা পালে আৰু এই দাদাহঁতে মোক ছাপোৰ্ট কৰাৰ কাৰণে আজি এইখিনি স্থান পাইছোঁ আৰু এজন দাদা আছে বহুত ভাল লাগিছে নাটক হয় সুন্দৰ একদম এনেকৈ মৰম কৰি যাব ছাপোৰ্ট কৰি যাব আকৌ লগ পাম নিশ্চয় ঠিক আছে আৰু নেক্সট ইয়াৰ আহি আছে এতিয়া থিয়েটাৰৰ মঞ্চত কস্তুৰী কি লিখি কস্তুৰী বৰা কিবা এটা কৈ দিওঁ আজি নাটকখন চাই কেনেকুৱা পালে খুব বেছি ভাল লাগিলে আৰু ইমান আগৰ পৰা বহি চাইছোঁ আৰু নেক্সট ইয়াৰ মই আছোঁ আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে ভালে ভালে দিনবোৰ চাই আৰু ভালদৰে কৰিব পাৰোঁ নেক্সট ইয়াৰ দেখা পাব একেলগে কাম কৰিম আৰু মোৰ পেজৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা এতিয়া থিয়েটাৰৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা আপোনালৈ বহুত শুভকামনা থাকিল ধন্যবাদ আৰু আজি গণেশগুৰিত এয়া ছাৰ অমৰ ছাৰ ভাল লাগছে আপোনাক লগ পাই কিনে এইটো আমাৰ ৰাজু এয়া দাদাক লগ পালোঁ নাটক কেনেকুৱা পালে একদম মই আপোনালোকক এনেকৈ লগ পাম বুলি ভবাই নাছিলোঁ ছাৰ একদম কেনেকুৱা পালে নাটক নাটক ভাল লাগিছে স্পেচিয়েলি ডান্সটো স্পেচিয়েলি তোমাৰ ডান্সটো মোৰ খুব ভাল লাগিছে আকৌ লগ পাম এনেকৈ আকৌ লগ পাম তুমি খুব এটিটিউডত নাচা সেইটো বস্তু লাগে আপোনালোকৰ আশীৰ্বাদ আপোনালোকে এনেকৈ এইটো স্থান দিছিলে আৰু ভাল হওক দিয়ক এনেকৈ মোৰ ফালৰ পৰা আপোনালৈ শুভেচ্ছা থাকিল ধন্যবাদ আৰু এয়া বাহিৰত ওলাই আহি হাতত চাহ লৈছোঁ ছাৰৰ ফালৰ পৰা সৰুকৈ এটা পাৰ্টি নাচি থাকোঁতে হঠাৎ দেখা পাই মই ৰেম্পৰ ওপৰতে জাপ মাৰি উঠিছে আমাৰ মৰমৰ জানমণি বা ভালে আছে একদম ভাল মই মানে ৰেম্পত যেতিয়া ওলাই গৈছোঁ আপুনি যেতিয়া আহিছিলে বাহঁতে কৈছে চেমন বা আহিছে আমাৰ যেনেকুৱা বন্ধনা কৈছে তাৰপৰা মই চাব গৈছোঁ নাই দেখা নাপালোঁ চকুত নপৰিলে যেতিয়া নাচিব গৈছোঁ ৰেম্পৰ সন্মুখত আপোনাক দেখা পাইছোঁ আৰু মনটো ভাল লাগিছে পুৰণা বহিনী লগ পাইছোঁ যোৱা বছৰটো একেলগে আছিলোঁ আমি তাতোতকৈ ডাঙৰ কথা যে মই তুমি যে ইয়াতে আছে মই গম নাপাওঁ নাচি থাকোঁতে ময়ো এনেকৈ দেখা পালোঁ কিন্তু এইটো প্ৰাণজিত নাটকখন চাই কেনেকুৱা পালে তাৰপাছত কিন্তু মই লগতে তোমাৰ মানুহগৰাকীকো বিচাৰি চাইছিলোঁ মানে ক'ৰবাত আছে নেকি বা এই নাটকখন চাই কেনেকুৱা পালে নাই খুব ধুনীয়া হৈছে খুবেই ভাল হৈছে সকলোৰে ভাল হৈছে অসমবাসী ৰাইজক জাষ্ট কিবা এটা কৰি কি ক'ম আৰু আমাৰ ইতিহাস থিয়েটাৰৰ পৰিয়ালৰ হৈ আপোনাৰ ফালৰ পৰা নাটক মই আজি এখন চালোঁ মই মানুহ নহয় প্ৰেমিক গতিকে নাটকখন চাই খুবেই বেছি ভাল লাগিলে আৰু লগতে অভিজিত ভট্টাচাৰ্যৰ নাট্যকাৰ তেখেতে লিখা নাটক হয় তেখেতে ডাইৰেকশ্যনো দিছে লগতে আমাৰ মৰমৰ আমাৰ একেলগে আমি কাম কৰিছিলোঁ এটা সময়ত উৎপল গতিকে উৎপলে সাংঘাতিক অভিনয় কৰিছে খুবেই ভাল লাগিছে মই লগে ধৰণে লগ ধৰিমেই এতিয়া গতিকে উৎপলৰ অভিনয় খুবেই বেছি ভাল হৈছে লগতে মোৰ বান্ধৱী দুজনী যোৱা বছৰ আমি একেলগে আছিলোঁ জিনু আৰু বন্দনা তেওঁলোকেও খুব সুন্দৰ কেৰেক্টাৰ খুব ধুনীয়াকৈ কৰিছে মানে তেওঁলোকৰ নিজৰ চৰিত্ৰ গতিকে আজি ভবা নাছিলোঁ চাবলৈ আহিব পাৰিম বুলি তথাপিতো মিলাই আহিলোঁ খুবেই বেছি ভাল লাগিছে খুবেই ভাল লাগিছে ৰিয়েলি ভেৰি গুড প্ৰডাকশ্যন ভাল হৈছে দিয়ক আজি দ্বিতীয় নিশা নাটক শেষ হ'ল এতিয়া এটা বস্তু দেখাম আপোনালোকক মহানগৰীৰ নিশা ভাগৰ 12টা বজাৰ পৰিৱেশ এতিয়া বহুতে ভৰ টোপনিত পৰিছে 12টা বজাত পূৰা টোপনিত পৰিছে আৰু সেই 12টা বজাৰ পৰিৱেশ দেখুৱাম য'ত নেকি আমাৰ গাঁও এলেকা হওক কিবা এলেকা হওক সন্ধিয়া 7টা বজা বা 6টা বজাত
যেনেকুৱা পৰিৱেশ হয় এতিয়া নিশা 12টা বজাত গুৱাহাটী মহানগৰীৰ পৰিৱেশ। এইফালে থিয়েটাৰৰ পৰা ওলাইছোঁ, আগত চব্জি বজাৰ, সৌ তাত চব্জি বজাৰ, আৰু এইফালে নমস্কাৰ। এতিয়া গুড মৰ্ণিং। এতিয়া ৰাতি 12টা বাজিছে। 12টা বজাৰ গুৱাহাটী মহানগৰীৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে গণেশ মন্দিৰ যায়, গণেশ মন্দিৰ কাহিলীপাৰা গণেশ মন্দিৰ, আৰু চিধা গ'লে এইফালে জুৰুড, এইফালে লখৰা চৰি খানাপাৰা, ৰাইটত খানাপাৰা, লেফ্টত আকৌ যায় এইফালে GS ৰোড, আগত জুৰুড, মানে মুঠতে এতিয়া এটা বস্তু লক্ষ্য কৰক আপোনালোকে, এয়া দোকান পোহৰ চাওক, ৰাতি 12টা বজাত গুৱাহাটীত চাওক, পূৰা একদম চাটা লৈ পূৰা একেবাৰে পাণ দোকানৰ পৰা চাহৰ দোকানৰ পৰা আনকি ভাতৰ দোকানলৈকে এয়া নিশা 12টা বজাৰ পৰিৱেশ, গণেশগুৰি ব্ৰিজৰ তলৰ পৰিৱেশ মই দেখুৱাইছোঁ চাওক। এইফালে দোকানবোৰ আছে, এই আগত আছে এইবোৰ পাণ দোকানবোৰ আগত। তো আমি এই ক্ৰচিংটো দি পাৰ হ'ম এতিয়া, আৰু ইয়াৰ দোকান পোহৰবোৰ চাওক, ৰাতি 12টা বজাৰ পৰিৱেশ। এয়া বিৰিয়ানী, এইফালে বিৰিয়ানী। মুঠতে মইতো থিয়েটাৰ থকা সময়খিনিহে থিয়েটাৰত, বাকী সময়খিনিতো গুৱাহাটীতে থকা হয়। আৰু ইয়াত থাকিলে মানে এনেকুৱা নালাগে যেন মানে দিন ৰাতি একো চিন নাই, 24 ঘণ্টাই চব অ'পেন থাকে। এতিয়া সন্ধিয়া সময় হৈ থকা যেন নালাগে জানো? সন্ধিয়া সময় ইয়াত গুৱাহাটীত মানে যিহে দোকান পোহৰ যে খোলা আছে, মানে 7টা-8টামান বাজি থকা যেন লাগে আৰু। 7টা বজাত লাগিছে, ৰাতি 12টা বজাত লগা নাই একদম। তো আমি ৰুমত গৈ আছোঁ, আৰু এয়া নিশা 12টা বাজি যোৱাৰ পিছত ফুড ব্ৰিজত এয়া গোটেই সোপা মানে এনে অকণমান ফুৰিব ওলাই আহিছোঁ, হয় নাই? আৰু গুৱাহাটীৰ পৰিৱেশ দেখাম বুলি ওলাই আহিছোঁ আপোনালোকক, ৰাতিৰ পৰিৱেশ দেখুৱাম বুলি। ৰাতি বোলে গুৱাহাটীত বিভিন্ন ধৰণৰ বস্তু, বিভিন্ন ধৰণৰ কিবাকিবি, তো মই এইবোৰ লগ পায়ে থাকোঁ বা দেখি পায়ে থাকোঁ। তথাপিও আপোনালোকক মানে কামৰ সময়ত যিহেতু মই আপোনালোকক দেখুৱাব নোৱাৰোঁ, তো আজি কামত নাই ন, আজি এনে আহিছোঁ আপোনালোকক দেখুৱাবলৈ। আৰু এইখন ফুড ব্ৰিজখন গণেশগুৰি যিখন ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ কাষতে যিখন ফুড ব্ৰিজ আছে তাত। আৰু এনেকৈ ৰাতি 1:30মান বজালৈকে ফুৰিছোঁ একমাত্ৰ আপোনালোকৰ কাৰণে ভিডিঅ' কৰি দেখুৱাবলৈ। আৰু আজি বিদায় নিশাৰ পৰিৱেশ অকণমান দেখুৱাম আপোনালোকক। দুটাকৈ দৰ্শনী মানুহ নহয় প্ৰেমিক দিছে। অহাকালি আমি ক'ত গৈ আছোঁ বাহুদা? আমি গৈ আছোঁ ভোলাগাঁও, মিৰ্জাৰ ওচৰত, বিজয়নগৰৰ ওচৰৰ ভোলাগাঁও। আচ্ছা। গতিকে আহিব। কাইলৈ অলপ হয়তো প্ৰথম নিশা দেৰি হ'ব পাৰে, কিন্তু পৰহি সোনকাল হ'ব। দুদিনীয়া পেণ্ডেল ন? দুদিনীয়া পেণ্ডেল। গতিকে আমি প্ৰথম চাগে এইটো সেই উদ্বোধনীৰ পিছত দক্ষিণ পাৰে যাম, দক্ষিণ ফালে। গতিকে আহিব। আমি গণেশগুৰিত কৰিলোঁ 3 দিন, কাইলৈৰ পৰা আকৌ বেলেগ জেগাত। ঠিক আছে, তো এতিয়া বিদায় নিশাৰ পৰিৱেশটো দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। ত্ৰিদীপ দা, গণেশগুৰিত লগ পাই ভাল লাগিল আপোনাক। থেংক ইউ। আৰু নেক্সট ইয়াৰ শুভেচ্ছা থাকিল থিয়েটাৰ কলাগুৰু মঞ্চত আমাৰ যুৱ অভিনেতা ত্ৰিদীপ ৰয়। বহুত ধন্যবাদ। আশীৰ্বাদ থাকিল আপোনালৈ। তোমালোকৰ মৰম থাকিল। বেলেগ নহ'লেও ভাল লাগিব, আৰু এইটো মেইন, এই মালটো মেইন। আৰু কি চিৰিয়েল কৰি আছে এতিয়া? এতিয়া মই ৰেঙনিত মৌন হিয়া বুলি টেলিকাষ্ট হৈ আছে এখন, আৰু জোনাকী বুলি ৰেঙনি চিনেমাৰ বৰ্তমান শ্বুটিং চলি আছে, সেইখনো আহিব। এইখন শেষ হোৱাৰ পিছত খালি ইতিহাস থিয়েটাৰত নাটক কেনে পালে? বঢ়িয়া, মজা। দিয়ক। মই অকণমান এইফালে ভিডিঅ' কৰোঁ, আপুনি বহকগৈ দেই। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী গীতেৰে নাটক আৰম্ভ হৈ গ'ল আজি বিদায় নিশাৰ নাটক মানুহ নহয় প্ৰেমিক। দুটাকৈ দৰ্শনী নিবেদন কৰা হ'ব, দেখুৱাইছোঁ।